আপুনি উপস্থিত আছে কেনে আজি গৰাজান ভোগালী বিহুৰ উদযাপন সমিতিয়ে খুব এটা সুন্দৰ সময় উপযোগী এটা পদক্ষেপ লৈছে। ভোগালী বিহু আজি উৰুকাৰ দিনটো খুব ধুনীয়াকৈ গৰাজানত ৰংঘৰৰ আৰ্হিত এটি ভেলাঘৰ নিৰ্মাণ কৰিছে। সঁচাকৈ এইটো খুব প্ৰশংসনীয় আৰু আদৰণীয় পদক্ষেপ। এই পদক্ষেপে আমাৰ মাজত থকা যি ঐক্য সংহতি এনাজৰীডাল অধিক কটকটীয়া কৰিব বুলি মই আশা ৰাখিছোঁ। মানুহ হিচাপে মই আপোনাকে ধন্যবাদ জনালোঁ। আমাৰ ইয়াত কৈছে বহুত বিমলেও ক'লে, আমাৰ ছাৰেও ক'লে, এই যে বাপুদিহাখন বিহুটো আমি যে ৰিচেণ্টলি পালন কৰি আছোঁ এনে নহয়, কিন্তু আমি আগৰ পৰাই পালন কৰি আছোঁ, অতীজৰ পৰাই কৰি আছোঁ, কিন্তু অলপ হেৰ ফেৰ আছে। আমি পুষ সংক্ৰান্তি বুলি কওঁ, আৰু ইয়াত আমাৰ অসমীয়াসকলে বা মাঘৰ ভোগালী, ৰঙালী, কঙালী এই বুলি কয়, কিন্তু আমি উদযাপন কৰি আছোঁ আগৰ পৰাই। এই তিনিওটা উৎসৱ আমি পালন কৰিছোঁ। আৰু এটা কথা হ'ল ছাৰ, মই এতিয়া 65 ইয়াৰ্ছত ভৰি দিলোঁ। এই 65 ইয়াৰ্ছত যিখিনি লিখা পঢ়া কৰিছোঁ জন্মৰ পৰা, গোটেইখিনি অসমীয়া ভাষাতে কৰিছোঁ। ফৰ দেট পাৰপাছ আসাম ইজ মাই মাদাৰলেণ্ড। নবডি কেন ডিপৰ্টেড মি ফ্ৰম দিছ প্লেচেছ। এইবিলাক কথা আমাৰ যে কিছুমান হেৰি হৈ আছে, বিভেদ মতানৈক্য কি লৈ হৈ আছে, এইবিলাক মই ভাবোঁ ধৰক এই যে কলা কৃষ্টি সাংস্কৃতিক গোটেইবিলাক আমি মানি আছোঁ, কাৰণ আমি অসমীয়া মিডিয়াত পঢ়িছোঁ ডিগ্ৰীৰ পৰা। তাৰপাছত খালি তেতিয়া মাষ্টাৰ ডিগ্ৰীটো ল'লোঁ এই জয়নাৰায়ণ হাইস্কুল আমাৰ গৰাজান। মাষ্টাৰ ডিগ্ৰীটো ল'লোঁ গুৱাহাটী ইউনিভাৰ্চিটি। আমি যেতিয়া এডমিশ্যন লৈছিলোঁ 1972, তেতিয়া অসমত চলি আছে অসমীয়া ভাষাটো লাগু কৰি দিলে, আৰু আমি অসমীয়া ভাষাত আমি তেতিয়া লিখা পঢ়া কৰিব লগা হৈছে। আমাৰ 72ৰ পৰাই আহিছে এই অসমীয়া লেংগুৱেজটো মিডিয়াম হিচাপে আহিছে, আৰু এইটো ভাষাতে লিখা পঢ়ি গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰপাছত ইউনিভাৰ্চিটিত তেতিয়া আপোনাৰ যাৰ যিটো বিভাগ পচন্দ হয় সেইটোহে পৰে, তেতিয়া তাত পঢ়িলোঁ মাষ্টাৰ ডিগ্ৰী হিষ্ট্ৰীত কৰিলোঁ। কৰি আকৌ আমি ইয়াতে হায়াৰ ছেকেণ্ডেৰী স্কুল বনাই কাম কৰি ৰিটায়াৰ্ড হ'লোঁ। ইয়াৰ পাছতো কওক, এতিয়া যদি আমি নিজৰ মাদাৰলেণ্ডত থাকি যদি আমি অসমীয়া মানুহ নহওঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? আমি আগৰ পৰাই অসমীয়া, আমাৰ লগত আধাখিনি শিক্ষক আছে আপোনাৰ অসমীয়া মানুহ, তেওঁলোকৰ লগত সদায় আমাৰ ভাৱ বিনিময় হৈ থাকে। আৰু এই যে বিহুটো এটা সমন্বয় ভাতৃত্ববোধৰ বস্তু এইটো, আৰু আমাৰ ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰি আছে, আৰু সেইবিলাক আমি অসমত থাকি চব গ্ৰহণ কৰি লৈছোঁ। ইয়াত কোনো প্ৰভেদ নাই। এতিয়া যদি কোনোবাই বেলেগ ধৰণে সেইটো হেৰি কৰি মেছেজ দিব খোজে, সেইটো আমি নাজানো, কিন্তু আমি হাড়ে হিমুজুৱে অসমীয়া। আপোনাৰ নামটো? আপোনাৰ নামটো? অজিত কুমাৰ বিশ্বাস। তো মানে আমাৰ অসমীয়া ছ'চাইটিৰ আণ্ডাৰত আমি যে ইয়াত জীয়াই আছোঁ শান্তি সম্প্ৰীতিৰে মিলিজুলি, প্লাছ আমি অসমৰ কালচাৰ যে মনে প্ৰাণে গ্ৰহণ কৰি ভাৰত মাতাৰ যে সুবৰ্ণ এটা শৰীৰ বা এইটো যে আমি ধুনীয়া কালচাৰটো আমি গ্ৰহণ কৰিছোঁ, যিটো আমাৰ সংস্কৃতি হাৰিমুৱে যে আমি মানি আছোঁ, ইয়াতো দেখা গৈছে যে বিভিন্ন ধৰণৰ মানে হাল্লা সৃষ্টি হোৱাৰ পিছতো আমাৰ গৰাজানৰ মানুহে অকুণ্ঠ চিত্তে হৃদয়েৰে যে ভাল পায় অসমৰ সংস্কৃতি আমি হাৰিমুৱে গ্ৰহণ কৰি চলি আছোঁ। এই বাৰ্তাৰ পৰা দেখা যাব যে অল আসামৰ মানুহে এটা শান্তি পাব, যে গৰাজানৰ নিচিনা মানুহে যদি ইয়াত শান্তি সম্প্ৰীতিৰে জীয়াই আছে, নিশ্চয় আমাৰ ইয়াত গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষৰ এটা শান্তিৰ বাৰ্তা যাব। যে আমি ইয়াত মানে বিভিন্ন ধৰণৰ আলহীসকলৰ মাজত থাকিও ভোগালী বিহু যিটো মনৰ আনন্দৰ বিহু বুলি কয়, যে খোৱা বোৱাৰ কোনো মানে অভাৱ নাই, মানে খাদ্য সামগ্ৰীৰে ভৰপূৰ, পিঠা গাখীৰ দৈ যি XYZ যিমান খাদ্য সামগ্ৰী আমাৰ ভাৰত মাতা অন্নপূৰ্ণাই যি দিয়ে, আমি মনে প্ৰাণে ৰাইজে মিলি একেলগে খাই বৈ এতিয়া বিহু নৃত্যৰে আমি আনন্দ উপভোগ কৰি ইয়াত আমাৰ ৰূপেহাট থানাৰ মানে আমাৰ বাবাত্মতে